মই ৰাণীয়ে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসমীয়া ছোৱালী আন এটা ভিডিঅ'লৈ। আজি মই আপোনালোকৰ মাজলৈ কোনো ধৰণৰ বেলেগ ভিডিঅ' লৈ অহা নাই। আজি কেৱল আপোনালোকৰ মাজলৈ আনিছোঁ সহজ পদ্ধতিৰে এটা দহি গোঠা। আশা কৰোঁ আপোনালোকে আগলৈকে সহায় সহযোগিতা কৰি যাব। আহকচোন তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। লাইক আৰু কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব'লক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। এয়া মই ভালদৰে ক্লিপবৰ্ডত সূতাখিনি মেৰিয়াই লৈছোঁ। মন কৰিব সূতাখিনি যাতে ভালকৈ মেৰিয়াওঁতে নহ'লে জোঁট পোট খাই যাব পাৰে আৰু দহি গুঠিবলৈ অলপ কষ্ট হ'ব, কাৰণ আগাগুৰিয়া হ'লে আপোনালোকৰ নিজৰে কষ্ট হ'ব। এয়া মই এটা নেচা কৰি লৈছোঁ আৰু কাটি দিম। এয়া মই বেজীটো সুমুৱাই ল'লোঁ ফাৰ্ষ্ট টাইম, তাৰপিছত এটা গাঁঠি দিম। নেক্সট আকৌ এটা গাঁঠি দিছোঁ। তাৰপাছত সূতা নেচা মই লগাই লৈছোঁ বেজীটোত। তাৰপিছত এটা পাক দিছোঁ, পাক দি এটা গাঁঠি দিম। এটা গাঁঠি দিছোঁ। তাৰপিছত আকৌ এটা গাঁঠি দিছোঁ যাতে খোল খাই নাযায়। সূতাটো যিহেতু পিছল হয়, আপোনালোকে যদি ইচ্ছা কৰে বেলেগ সূতাও লৈ দহি গাঁঠিব পাৰে, কিন্তু মই এইটো লৈছোঁ আৰু এটা পাক দি দিছোঁ। যদিহে গাঁঠিটো টাইট লাগে তেতিয়া আপোনালোকে 3-4টা গাঁঠি দি দিব, তেতিয়া দহিটো অলপ মজবুত হয় আৰু কেতিয়াও নিছিগে সহজে। এয়া মই 3টা গাঁঠি দিছোঁ। এয়া হৈ গ'ল দহি। এতিয়া মই কেঁচি দি কাটিছোঁ।